আৰে গোটেই লগৰখিনিয়ে মুখত ৰং কেলা সানিছে নো? আজি হোলী নহয় জানো? ধেত্তেৰিকা পাহৰিছিলোৱেই। পাপাৰ পৰা পইচা খোজো 100 টকা, তাৰপৰা বেলুন এক পেকেট কিনি আনোগৈ, তাৰপৰা একদম পুৰা মাৰিম আৰু মানুহক গাত বেলুন। একদম বগা কাপোৰ, একদম ৰঙা নীলা হালধীয়া সেউজীয়া যি আছে চব কৰি দিম আৰু হেপ্পী হোলী। একদম ফাগুৱা সানিম। আজি পুৰা বৰফৰ পানী দি খেলিম। জ্বৰ ধৰে কাহ ধৰে যি ধৰিব ধৰিব, চালা একদম মৰিলে মৰি যাম, কিন্তু আজি খেলা নেৰোঙেই মই। ভয়ে লাগিছে এইখন ট্ৰাই কৰিবলৈ। টিংকুৱে বাৰ্থডে গিফ্টত পাইছিলে এইখন। ইমান বছৰৰ পৰা ধূলি খাই আছে। আজি অকণমান চাৰ্জ দি কিনে চাওচোন কাম কৰে বা নাই। টিংকুৱেতো আগতে পুৰা খেলিছিলে এইখন দি। আৰে এইখন আকৌ পিছল আহিছে যে, আগলৈ গৈছে আকৌ। পৰিলো এই মুখখনতে পৰিলো। গোটেই পৃথিৱীখনত চবতকৈ ফকতীয়া বস্তু এইটোৱে নেকি? চালা লাভ নাই এইবোৰ লৈ, এইখন এতিয়া হৈ গল কাম। এতিয়া চালা আজিৰ পৰা যদি টিংকু এনেকুৱা বস্তু লাগে বুলি কয় নহয়, বা যদি বাৰ্থডেত পায়, চিধা দলি মাৰি কেনে ভাঙি পেলাম। কি হল ল'ৰা ক? পাপা 100 টকা এটা দিয়াচোন। তোক 100 টকা কেলে লাগে আকৌ? পাপা লাগিছিলে তো 200 টকা, কাৰণ আজি ফাগুৱা কিনিবগে লাগে, হোলী কিনিবগে লাগে, সেইকাৰণে আৰু লাগে। নেলাগে হবা ফাগুৱা কিনি থাকিব। বালিখিনি আনচোন, মই কিবা এটা কৰিম। কেলে কি কৰিবা? তই যে সানি থাক সেই ৰংবোৰ, সেইবোৰ গলাই কেনে মিলাই দে, বনি গল ফাগুৱা। লগাই থাক যিমান লগাও। সেনেকুৱা ৰং নালাগে দেই, মোক একদম হাই কোৱালিটিৰ ৰং লাগে। মুঠতে মোক 200 টকা এখন দিয়া। এতিয়াতো তোক 100 টকা লাগিছিলে, আকৌ 2 গুণা কেলে লাগে হে? তুমি দিয়াচোন, ইনে লাগে। হোলী দিনাখনৰ পইচা দিব নোৱাৰে নে তুমি? ইমান চিপকছ হয়। ল বাপেৰ পইচা খাবৰ কাৰণে জীয়াই আছ। দিয়া। এতিয়া পৰা বেলুন চেলুন কিনিম আৰু একদম পানী ভৰাই মাৰিবলৈ। কি কৰক বাপেৰক মই নাজানো, কিন্তু তোৰ কাৰণে যদি কমপ্লেইন আহে না, চাই থাকিবি দেই। তোৰ টিকাটো বাচি নাথাকে আজি। মই পইচা গধূলিকৈ দি থৈ যাম দেই, বস্তুখিনি লৈ গৈছো। হবা গধূলিকৈ দি দিবা ভাইটি, যোৱা। ঠিক আছে দেই, ধন্যবাদ। ৰাম বিহাৰী আংকুল, আপুনি কি কৰিছে? আৰে ভাইটি টিংকু, দেখিছা নহয় মই কি কৰিছো? মোৰ বিজনেছ হোলী চলি আছে যে, সেইকাৰণে হোলী বিজনেছটো কৰিছো। হ'ব বাদ দিয়ক, মোক কালাৰৰ পেকেট এটা দিয়ক, আৰু সেই হোলীত যে খেলে বেলুনৰ পেকেট 2টা দিয়ক। ঠিক আছে ভাইটি, তোমাৰ হ'ল 180 ৰুপিজ। হ'ব যিমান হলে হ'ব, আপুনি পইচাটো লওক, মোক বস্তুখিনি দিয়ক আৰু মই যাওঁ। পুৰা বেলুন চেলুন কিনিলে আনিলো, আৰু এবাৰ পুৰা মাৰিম মানুহক একদম পানী সোমাই। টিংকু, কৰ পৰা আহিছ হ? বজেন তই? মই আকৌ ৰাম বিহাৰীৰ পৰা কাগজ কিনিলে আনিছিলো। বাকী একো নাই আৰু সিমানে। তই ক'ত আহিছ? মই সেই দোকানৰ পৰা অকণমান চেনি কিনিবলৈ গৈছিলো। চালা মূৰটো বেয়া কৰি পেলাই দিলে। চালা আকৌ আহকচোন, চিনিয়ে নাপাব কোন হয় নিজে, এনেকুৱা কোবাম নহয়। টিংকু, সেইটো চা নিয়ৰ, কিবা কৰি আছে? কি কৰি আছ ইমান যে খঙত আছ? নাই এনেই আকৌ মাথাটো গৰম হৈ আছিলে অকণমান। চব বাদ দে। টিংকু বজেন, তহঁতি দুইটা হোলী খেলিবি নে নেখেল? খেলিমতো। মই এতিয়া সেই ৰাম বিহাৰীৰ পৰা গোটেই ফাগুৱা কিনি লৈ আনিছো, গোটেই বেলুন 1 পেকেট কিনি আনিছো। বঢ়িয়া। শুন। তহঁতি দুইটা বটলৰ ভিতৰত পেচাব কৰি কেনে সেই পেচাবখিনি আনিবিচোন অকণমান দেৰি পাছত, কমেও 1 ঘণ্টা পাছত। কি কলি? বটলৰ ভিতৰত মুতিব লাগে? আৰু মুতখিনি তোক লাগে কেলে? তই কি মুতি নাই পোৱা নেকি আজিলৈকে? তোৰ কি মুত নোলায় নেকি? বেছি সোধপোছ কৰি নাথাকিবি টিংকু। আৰু তই যে বেলুন কেইটা কিনিছিলি, সেইকেইটাও লৈ আহিবি। 1 ঘণ্টাৰ পাছত সেই পথাৰত লগ কৰিব আহিবি দেই, মই তাতে থাকিম। হ'ব দে, মই যাওঁ এতিয়া। এইটোৱে যে কি ক'লে, মোৰ যে মাথাত একোৱে নোসোমালে। সেইটোৱে দে, ময়ো বুজি নাপালো। দে বাদ দে, যি কৰিব দিছে কৰিম। বল ঘৰলৈ যা এতিয়া। 1 ঘণ্টাৰ পাছত আহিম আকৌ ফিল্ডত। মই সেইটো ভাবিছো। চালা, যেনে মনে লুকাই বটল এটা আনিলো বাৰু।
এতিয়া আকৌ ইয়াৰ ভিতৰত মুতিব লাগিব নহয়, তাৰপৰা সেইটো আকৌ লুকাই কিনে আকৌ নিবও লাগিব নহয়। কেনেবাকে মা পাপাই যদি গম পাই মই এইবোৰ কাণ্ড কৰি আছো নহয়, মোৰ গ'ল আৰু চব গ'ল। মোৰ যে হাত এডালো নেবাচে নেকি। এতিয়া ইয়াতকৈ আগতে যে পাপাকো আহে কি কৰিছোং বুলি ইমান দেৰি লগাইছো, সোনকালে কামটো কৰি কেনে বটলটো ক'ৰবাত লুকাই থৈ দিওঁ। বাহিৰতে থৈ দিম গৈ একেবাৰে চোতালত। কোনো যেতিয়া নাথাকিব বাহিৰত তেতিয়া পটককে লৈ যাম। এই কাপোৰৰ ভিতৰতে লুকাই থৈ দিম এতিয়া মই বটলটো। পটককে কামটো কৰি লম। ফাইনেলি কামটো হৈ গ'ল। মই পটককে হাতখন ধুই আহোঁ গৈ এতিয়া বটলটো চোফাতে থৈ দিওঁ। ইমান যে পানী পিয়াহ লাগিছে নহয়, পানীৰ জাৰটোততো পানীয়ে নাই, আৰু ফিল্টাৰটো ক'লে লেতেৰাই, চাৰ্ভিচিং দিয়াও নাই, সেইটোও পানী নোলাই এতিয়া। ইয়াতচোন এই কমলা ৰঙৰ পানী বটল এটা আছে, ভিতৰত পানীও আছে। খাই দিওঁ, একো নহয়। চালা কি আছিলে এইটো? ইমান নিমখে লাগিছে মুখখন। আৰু ইয়াৰ যে সোৱাদটো কিবা টাইপৰ আছিলে, সেইখিনি যে পানী নহয় দেই, পানীৰ সোৱাদ নাথাকে নহয়। এইটো বা কি হয়? পাপা তুমি বটলটো বাকি পানী খাই দিলা নেকি? ল'ৰা খাইছিলো তো, আৰু কিন্তু যিহে নিমখীয়া লাগিলে মুখখন, আৰু তাৰপৰা পানীৰ খিনি সোৱাদে বেলেগ। কেলে তই কিবা মিলোৱা নাইতো? নাই মিলোৱা। এতিয়া সোনকালে বটলটো দিয়া, মই যাওঁ। এইটো মোৰ স্কুলৰ বটল হয়। ইয়াৰ ভিতৰত জিতি সোমাই দিছিলো মই। গোটেই পুখুৰী পানী সোমাই থৈ দিছিলো, সেইকাৰণে হৈছে নেকি? চালা সেইকাৰণে ভাবিছো, কিন্তু পুখুৰী পানীতো নিমখীয়া নাথাকে। হ'ব দিয়া, তুমি এতিয়া নিজৰ মাথাটোত বেছি জোৰ দি থাকিব নালাগে। যি হল হওক, হলে চিনি খাই থাকি যোৱা, নহলে কিবা খাই দিয়া গৈ। সুদিন থাকিবা, এতিয়া বটলটো দিয়া, মই যাওঁ। হলেও পুখুৰী পানীখিনিতো নিমখীয়া নাথাকে, এইটো নিমখীয়া। মই যে ভাবি পাৰ নাই পোৱা। মই যদি ভাবি থাকো মোৰ মাথাটো উৰি ফুটি যাব এতিয়া। সেইকাৰণে মই এইবোৰ নাভাবাই ভাল। চালা যেনে তেনে হিছো, পাপাই গম পাই যোৱা হলে কি যে মুঠ হয়। মই গৈছিলো আকৌ খালি ইপিনে চালা, সেই গৰুটাই কৈছিলে ফিল্ডত আহিবি, সেইটো কৰিম এইটো কৰিম। ইপিনে নিজে নাই আহা, আৰু বচনটো তই কবই নালাগে, যেনেকাহে লৰা। ঐ আহিলি? নাই, মাথাত কম্বলখন উৰি কেনে ঘৰত শুই আছো। তই যদি জানো মই যে ইয়াত আছো, যদি তই দেখিছ মোক, তই এইবোৰ ফাল্টু কোৱেশ্যন সুধি কেনে থাকনো, আহিলি নাই আহা। আৰু এটা তই চিকমা বনিব আহিছ হে, মাইকে কিবা এটা কথা কলে উৰিজাং কৰ। এতিয়া গ্লাছেছ পিন্ধি আহিছ, আৰু মোক কৈছিলি নহয় আহিবলৈ, নিজে দেৰিকে আহিছ গাধ। দে বাদ দে, মই কোৱা বস্তুবোৰ আনিছ নহয়। আনিছো, কিন্তু তই কৰিবি কি এতিয়া সেইখিনি দি? টিংকুৱে যোনখিনি বেলুনৰ পেকেট আনিছে, সৌখিনিত হেমুটখিনিৰ লগত পানী মিক্স কৰি কেনে ভৰা, আৰু ৰঙো মিলাই দিবি, যাতে মানুহে গম নাপায় যে পানী জেগাত মুঠ ভৰাইছো আমি তাত। কি তই এতিয়া তাৰ মানে বেলুনৰ ভিতৰত মুঠ সোমাই কেনে মাৰিবি? তোক যে বেয়া পাপ পাবি দেই, ভগৱানে পাপ দিব, এইবোৰ কাম নকৰিবি। সেইটোৱে বে, টিংকুৱে ঠিকে কৈছে, তই এইবোৰ ফাল্টু কাম কৰি নফৰিবি। চালা যি কৈছো এবাৰতে কেলে বুজি নাপাও হে, গাধ। মই কৈছো নহয়, মই যি কৈছো ভালৰ কাৰণে কৰিছো, তই মই কৰা মতে কাম কৰ। ঠিক আছে, এতিয়া তহঁতি দুইটা যোনটো বটলত মুঠখিনি আনিছ, সেই বটলটো ইয়াত থ। আৰু টিংকু তই সেই মুঠখিনিত পাইপেদি পানী মিলাই দে, তাৰপৰা সেইখিনি বেলুনৰ ভিতৰত ভৰাম, ৰং চং মিলাই কিনে, তাৰপৰা মানুহক সেইখিনিয়ে মাৰিম। মাথা চাথা গৰম কৰি দিয়ে নহয় মানুহে, আৰু বিশেষকৈ ল'ৰা এটাক মোৰ মাৰিব আছে, সেইকাৰণে। তই বাত হে, ডোন্ট ৱাৰি, মই এইবোৰ কামত এক্সপাৰ্ট আছো। তোৰ চাইডত সদায় থাকিম মই। তই আগতে ক'ব নোৱাৰ নহয় এইবোৰ কৰিম বুলি। তহঁতি আকৌ গাধ নহয়, এবাৰতে ক'লে বুজি নাপাও। এতিয়া সোনকালে কামখিনি কৰ। য়েছ। যেনে তেনে হৈ গ'ল আৰু। এতিয়া গোটেইখিনি বেলুনৰ ভিতৰত মুঠৰ পানী সোমাই থৈ দিয়া আছে। বঢ়িয়া কাম কৰিলি। এতিয়া আমি তিনিটা মিলি কেনে যিমান বেছিকৈ হ'ব পাৰে সিমান বেছিকৈ বেলুন পকেটত সোমাই লওঁ, কাপোৰৰ ভিতৰত সোমাই লওঁ, য'ত সোমা, তাৰপৰা পুৰা এটেক কৰিম মানুহক। অকে, তেনেহলে আহ। দিয়া ভালকৈ ৰং লগোৱা, কিন্তু তাৰ পাছত মই লগাম আকৌ দেই। ঠিক আছে। এইকেইটা ইয়াত আছে, এইকেইটা যে এতিয়া গম পাব। How dare you? তুমি মোৰ ফ্ৰেণ্ডক মাৰিলা কেলে? আৰে বুঢ়া নামান হলি হে।
মই যে তোমাৰ এতিয়া মাৰি মাৰি হলি ওলাই দিম আৰু তোমাৰ পাপাক কৈ দিম আৰু মাৰিছা আমাৰ ফেভাৰিট পিংক কালাৰ দি মাৰিব লাগে আকৌ এইবোৰ কি ৰঙা ৰং দি মাৰি আছা সেইটোৱেতো ইমান গোন্ধাইছে এতিয়া মোৰ কাপোৰখিনি এইটো কি মুট মুট গোন্ধাইছে হয় ইমান তহঁতি যি ভাবিছ সেইটোৱে হয় হে হলি খেলিছে বৰ ভাল লাগিছে দেই সঁচাকে ন ভাল লাগিছে হয় এক্সাম খতম হোৱাৰ পাছত খেলিছো ইমান ভাল লাগিছে হয় ছাপৰিসকল তহঁতি কি কৈছিলি মোৰ দম নাই ন চাই দিয়া হয় নিয়ৰ আহ ক আমি হলি খেলিম চালা প্ৰথমতে কি কৰিলি মোক মনত নাই বুলি ভাবিছ নেকি মোৰ চালা চব মনত আছে তই কি কি কৈছিলি মোক এতিয়া চা আঐ কি আছিলে ইমান তিতা তিতা লাগিছে যে আৰু লগতে ইমান নিমখীয়া মুঠখিনি সোমাই থৈ দিছ নিজৰ চেলেকি দে সোমাই থৈ দিছ চবে ক'লে এই বজেনিও মাৰিলে নিয়ৰেও মাৰিলে কাবাক অকল মই নাই মাৰা সেইটোতো পোৱালিবোৰক মাৰিছে মই ডাঙৰ মানুহক মাৰিম এতিয়া কিন্তু কোনো অহাই নাই ইফালে আকৌ কাকবা মাৰোঁ মোৰ মনটো ইমান বেয়া লাগিছে আজি হোলী দিনাখনে মোক ব্ৰেকআপ দিব আছিলে নে ইমান দুখ লাগিছে এটা মানুহ গৈ আছে তাকে মাৰিম আয়ো কি যে হয় নহয় ঐ মুখখন ইমান নিমখে নিমখে লাগিছে আৰু মোটৰ গোন্ধ ওলাইছে ঐ কি হয় এইখিনি কোনে মাৰিলে বুঢ়া নামানো হলিহে ঐ হোলী দিনাখন ৰংহে মাৰে তোৰ নিচিনা মুঠ জাঙিয়া নেমাৰে নহয় আমি আনকমন কৰিছোংগৈ এবাৰ তই বাবুল কাই ল'ৰা নহয় জানো তোৰ বাবুল কাইক কৈছোংগে মই তোৰ কথাখিনি সৰি আজিবা নকৰো পাপাক নকবা পাপাই গম পালে বৰ বেয়া মাৰিব নাই তহঁতৰ যিহে উৎপাদন হ'ল ল'ৰাকেইটা ক'বই লাগিব মই জানো চেছ গ'লো আজি এইটোৱে হয় চাগে বাবুল কাই ঘৰ বাবুল কাই ঘৰৰ পৰা বাহিৰলৈ ওলাই আহকচোন কোনোবাই মাতিছে নেকি বা কি হ'ল কওকচোন আপুনি যে নিজৰ ল'ৰাটো অকণমান চম্ভালি থব বুজিছে নাই কেলে আকৌ সি কি কৰিলে আপোনাৰ ল'ৰাটোৱে জানে নাই মুটি কেনে মুঠখিনি বেলুনৰ ভিতৰত সোমাই কেনে মানুহক গাত মাৰি ফুৰিছে সি এনেকুৱা কৰিছে নেকি চৰি দেই মই নেজানো নহয় এনেকুৱা কৰিছে বুলি মাফ কৰি দিয়ক তাকে আজিৰ পৰা এনেকুৱা নকৰে অকল মই নহয়নে চবে খং উঠিছে আপুনি চম্ভালি থব যাতে আজিৰ পৰা এনেকুৱা নকৰে এই জহনী টিংকুটো যে কিখন যে কৰি নুফুৰে নহয় মানুহৰ এতিয়া মুতে সোমোৱা বেলুনখিনি মাৰি পঠাইছে পাপা কোনোবা মানুহ আহিছিলে নেকি আমাৰ ঘৰত নাই অহা তই ভিতৰলৈ বলচোন কেলে তই বল না পাপা কি হ'ল ইমান খঙত কেলে আছা চালা মানুহক গাত মুঠ সোমাই কেনে বেলুন মাৰি ফুৰিছ মই কি গম নাপাওঁ বুলি ভাবিছ নেকি তই কৈছিলো নাই যদি কমপ্লেইন আহে তই চাই ল'বি বুলি তোৰ কমপ্লেইন দি থৈ গৈছে মানুহ এজনে তোৰ কেতিয়া মই হলে খেলিব যাওঁ বাপে মোৰতো কৰিছিলি গৈ তোৰ কেতিয়া আৰু দিও নেকি নালাগে পাপা আজিবা নকৰো ভালে হৈছে নকৰা জোপা তই যদি আজিৰ পৰা যদি কৰা গম পাও তোক চাই ল'বি দেই কিন্তু সুদাই নেৰো আজি বাৰু এৰি দিছো প্ৰথম বুলি হ'ব দে পাপা আজিবা নকৰো মৰা গৰু নিয়ৰটোৰ কাৰণে আজি মই মাৰ খালো পিছে মোৰ ভুল আছে মই মানুহজনক মাৰিব নালাগিছিলে সৰু ল'ৰা মাৰা আৰু ডাঙৰ মানুহজনক মাৰাৰ মাজত পাৰ্থক্য আছে কিন্তু হ'লেও সব সেই নিয়ৰটোৰ কাৰণে হৈছে পিছে ৰাইজসকল আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সমাপ্ত হয় দেই যদি আজি ভিডিঅ'টো আপোনালোকে ভাল পালে তেনেহ'লে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি কমেণ্ট কৰি দিব দেই ধন্যবাদ আৰু মোৰ ফালৰ পৰা আপোনালোকক হেপ্পী হোলী কোনে দাঁত চেলে হাঁহি আছে থাপৰে দাঁত ভাঙি দিম